নমস্কাৰ আজি আমাৰ কাকলি মানে অনুপমা আমাৰ কাকলিৰ আজি বিয়াৰ প্ৰথমটো কাম সত্যনাৰায়ণ পূজা আমি ভগৱানক প্ৰথমে স্মৰণ কৰি তেখেতসকলক পূজা নিবেদন কৰি তাৰ পিছতহে আমি অনাগত দিনৰ কামবোৰ কৰি যাব পাৰো সেইকাৰণে আজি সত্যনাৰায়ণ পূজা ৰখা হৈছে আৰু সত্যনাৰায়ণ পূজা ইতিমধ্যে শেষ হ'ল আৰু আমি নিৰ্মালী পৰ্যল ললো এতিয়া আপোনালোকক আজি কাকলিক দেখুৱালো আৰু অনাগত দিনৰ কাকলিকো চাই গৈ থাকিব আপোনালোকে আশীৰ্বাদ কৰিব সকলোৱে যাতে এওঁ নিজৰ বৈবাহিক জীৱনত খুব সুখ সমৃদ্ধি কঢ়িয়াই আনিব পাৰে নতুন ঘৰ এখনলৈ যাতে আশাৰ ৰেঙনি লৈ আহিব পাৰে লক্ষী বসতি হয় সেইখিনিকে কামনা কৰি আজি পূজা ভাগ হ'ল আৰু তাৰ পিছতে আৰু বিয়াৰ সম্পূৰ্ণ কাম কাজ আপোনালোকক দেখুৱাই থাকিম আপোনালোকে চাই থাকিব আৰু পূজাৰ জেগাটো অকণ দেখুৱাই দিয়াগে